নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে কৰোনা ভাইৰাছৰ ওপৰত কিছু তথ্য আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মাৰাত্মক ব্যাধি এই কৰোনা নামৰ ভাইৰাছবিধ চীন দেশৰ য়ুহান নামৰ চহৰ এখনৰ পৰা উৎপত্তি হৈছে। আপোনালোকে সকলোৱে জানে যে চীন দেশৰ মানুহে সাধাৰণতে সকলো ধৰণৰ মাংস ভোজন কৰে। খবৰ অনুসৰি এই ভাইৰাছ সাপ, বাদুলি আৰু বিভিন্ন ধৰণৰ সাগৰীয় জীৱৰ পৰা পোৱা গৈছে। তথ্য অনুসৰি পোৱা যায় যে চীনৰ য়ুহান চহৰত সাগৰীয় জীৱৰ ভক্ষণৰ ফলত এই ভাইৰাছবিধ বিয়পি পৰিছিল বুলি ধাৰণা কৰা হৈছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ WHOৰ তথ্য অনুসৰি এই ভাইৰাছ এজন মানুহৰ পৰা আন এজন মানুহলৈ বিয়পিব পাৰে। কাহ আৰু হাঁচিৰ ফলত এই বীজাণু বিয়পিব পাৰে। এই ভাইৰাছবিধৰ লক্ষণবোৰ সাধাৰণতে জ্বৰ, চৰ্দি, ডিঙিৰ বিষ, উশাহ ল'বলৈ অসুবিধা আদি দেখা পোৱা গৈছে। এই সাধাৰণ লক্ষণবোৰৰ বাহিৰেও কিডনীটো প্ৰভাৱ পৰিব পাৰে বুলি চিকিৎসকসকলে মতামত আগবঢ়াইছে। সেয়েহে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। যেনে আমি ক'ৰবালৈ ওলাই গ'লে মাস্ক ব্যৱহাৰ কৰিব লাগে, যাতে ধূলি বালি লাগি আমাৰ এই ভাইৰাছ বিয়পিব নোৱাৰে। পৰাপক্ষত মাংস খোৱাটো কমাব লাগে যেতিয়ালৈকে এই ভাইৰাছ ৰোধ কৰিব পৰা নাযায়। জীৱ জন্তু চুই ভালদৰে চাবোনেৰে হাত ধুই কিবা খাদ্য গ্ৰহণ কৰিব লাগে, তেতিয়া আমি এই ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিম। বৰ্তমান সময়লৈকে এই ভাইৰাছবিধৰ কোনো ধৰণৰ সমাধান উলিয়াব পৰা নাই, কিন্তু বৈজ্ঞানিকসকলে ইয়াৰ সমাধানৰ বাবে অহৰহ চেষ্টা চলাই আছে। বৰ্তমান সময়লৈকে এই ভাইৰাছৰ আক্ৰমণৰ ফলত চীন দেশত প্ৰায় 304জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 14,000 লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে আৰু এই লোক সকলো চিকিৎসকৰ নিৰীক্ষণত আছে। কিছু তথ্য অনুসৰি আমাৰ ভাৰতবৰ্ষলৈও কৰোনা ভাইৰাছ আহিছে বুলি গম পোৱা গৈছে। সেয়েহে সকলোৱে সাৱধানতা অৱলম্বন কৰা উচিত। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।